হাগ্ৰামাৰ কাৰণে ভালেই হৈছে এতিয়া মানে কাৰো পৰামৰ্শও ল'ব নালাগে আলোচনা বিলোচনাও কৰিব নালাগে সি আৰু নিজৰ ইচ্ছামতে দলটো চলাই লৈ যাব পাৰিব যেনেকৈ বিচাৰিছিল ৱাৰ্ণিং ধৰণে দিছিলোঁ মই হাগ্ৰামা যদি ৰণনীতি সলনি নকৰে তেতিয়া BPF দল ধ্বংস হৈ যাব হাগ্ৰামাৰ কাৰণে ভালেই হৈছে এতিয়া মানে কাৰো পৰামৰ্শও ল'ব নালাগে আলোচনা বিলোচনাও কৰিব নালাগে সি আৰু নিজৰ ইচ্ছামতে দলটো চলাই লৈ যাব পাৰিব যেনেকৈ বিচাৰিছিল কাৰণ এই তেওঁলোকে থকাৰ সময়ত লিডাৰ বেছি হোৱাৰ কাৰণে হয়তো আইডিয়াবিলাক শ্বেয়াৰ কৰিব লাগে আলোচনা কৰিব এইটো ভাল পোৱা নাছিল তেওঁ এই বহুত বছৰ ধৰি ওৱান মেন আপচিপত চলি আছিলে আৰু মই কেইমাহমান আগত এটা ৱাৰ্ণিং ধৰণে দিছিলোঁ মই হাগ্ৰামা যদি ৰণনীতি সলনি নকৰে তেতিয়া BPF দল ধ্বংস হৈ যাব সেইটো পৰ্যায়ে আহি পৰিছে এতিয়া কাৰণ 17 বছৰৰ শাসনৰ পিছত আকৌ 4 বছৰ তেওঁলোকে অপজিশ্যনত থাকিল দুয়োটা দিশতো তেওঁলোকৰ পাৰফৰ্মেঞ্চটো মানুহে ভাল পোৱা নাই কাৰণ 17 বছৰৰ শাসনকালৰ পাৰফৰ্মেঞ্চ এটা গভৰ্ণমেণ্ট বা ৰুলিঙত থাকি পেলাই যি কৰিব লাগে অকল ডেভেলপমেণ্টৰ কাম কাজ কৰিলেই নহ'ব সমাজত শান্তি স্থায়িত্ব কৰিব লাগে স্থায়ী কৰিব লাগে আৰু এটা প্ৰতিটো জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধ সামাজিক মানে এটা সমিল মিল এই বাতাবৰণটো সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈ গ'ল উগ্ৰবাদৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো তেওঁ বৰ ব্যৰ্থ হৈছিলে আজি অপজিশ্যন হিচাপে তেওঁ যিটো ভূমিকা ল'ব লাগে ই মানে কাউন্সিল এছেম্বলিত উপস্থিত নাথাকে লিডাৰ হৈ পেলাই আৰু কাউন্সিলৰ কাম কাজ প্ৰমোদ বড়ো 4 বছৰত কি কাম কৰিছে তাক প্ৰশ্ন কৰিবলৈ তেওঁ উপস্থিত নাথাকে আৰু তেওঁলোকৰ যিকেইজন মানুহে থাকে তেওঁ লিডাৰৰ অভাৱতে হয় না কি হয় আণ্ডাৰ পাৰফৰ্মেঞ্চ হৈ যায় তেওঁলোকে পাৰফৰ্ম কৰিব নোৱাৰে তাৰ কাৰণে অপজিশ্যন হিচাপেও তেওঁলোকক পচন্দ নকৰিলে আৰু আজি এইটো পৰিৱেশ আহিছে কিন্তু মই আকৌ এইটোৱেই ক'ম যে গণতন্ত্ৰত বিৰোধী দল থকাটো আমি বিচাৰোঁ আৰু সক্ৰিয় বিৰোধী দল থাকক আৰু হাগ্ৰামা মহিলাৰে এই সময়ৰ পৰা বহুতখিনি কথা শিকিব লাগে শিকি পেলাই ই নতুন ধৰণেৰে আগবাঢ়ি যাওক সেইটোৱে আমি কামনা কৰোঁ কিন্তু একেধৰণে যেনেকৈ তেওঁ দল চলাই আছে এনেকৈ যদি দল চলাই থাকে ওৱান মেন আপচিপত তেতিয়া খাম্পা কিয় হিতেশ কিয় আৰু বহুজন নেতাই মানে BPF এৰি পেলাই নতুনত্ব বিচাৰি আহিব যেন লাগে খাম্পা যোগদান দিব কাইলৈ যোগদান দিব বুলি নিউজত ওলাই আছে বাকীটো মই নাজানো আৰু কোনোবা ৰাজনীতিত আজি আহিছে তেওঁলোক নেতা আছিলে আন্দোলনকাৰী নেতা আছিল আৰু ৰাজনীতিতো নেতা আছিল তেওঁলোকে আমাৰ লগত থাকি পেলাই কাম কৰিব বিচাৰিছে UPPLটো স্বাগতম জনাবই তেওঁলোকক স্বাগতম জনাব UPPLত কিবা নতুনত্ব আহিব নেকি তেওঁলোকৰ হাত চাওক এনেই UPPL নতুনত্ব লৈয়ে আগবাঢ়িছোঁ আমাৰ সমাজত বহুতখিনি পৰিৱৰ্তনটো আনিব বিচাৰিছোঁ মূলতে মূল্যবোধৰ ৰাজনীতিটো আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰু সামাজিক শান্তি আৰু সম্প্ৰীতিটো আমি বেছিকৈ গুৰুত্ব দিছোঁ ইতিমধ্যে আমি 4টা বছৰ প্ৰমাণ কৰি দেখুৱালোঁ যে চেষ্টা কৰিলে সামাজিক শান্তি আৰু সম্প্ৰীতিটো সম্ভৱ আনিব পাৰি আৰু এইখিনি আমি 4 বছৰত কৰি দেখুৱাইছোঁ আৰু তেওঁলোকৰ যোগদানৰ দ্বাৰা দি আকৌ যদি খাম্পাৰ নিচিনা ব্যক্তিটো এজন শিক্ষিত ব্যক্তি হয় আৰু শাসনত তেওঁৰ যথেষ্ট অভিজ্ঞতাও আছে ডেপুটি চিফ হিচাপে শাসন কৰিলে 17টা বছৰত BTCৰ ভিতৰুৱা কথা বাহিৰৰ কথা চব জানে তেওঁ যদি আহি পেলাই সহযোগ কৰে তেতিয়া ভাল হ'ব আৰু বেছি ভাল হ'ব থ্যাংক ইউ স্যার